বহুত জ্বলা আছে হেল্ল' এভৰিৱান পুনৰবাৰ মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ৱেলকাম বেক টু হেণ্ডিক্স কিচেন চ' আজি আমাৰ এইফালে বতৰটো আকৌ অলপ ডাৱৰীয়া কৰিছে সেইকাৰণে ভাবিলোঁ আজি অলপ জালুকীয়া খাই দিওঁ তো আজিৰ ৰেচিপিটো আইতাৰ ৰেচিপি হয় আইতাই শিকাইছিলে আইতাই মোক শিকোৱা নাই মাহঁতক তেনেকৈ আগতে খুব খুৱাইছিলে আৰু মাহঁতৰ বোলে খুব খাই ভাল লাগে এইটো ৰেচিপি তো মায়ে মোক তেনেকৈ শিকাই দিলে চ' মই বনাম এতিয়া আইতাৰ নিচিনা একজেক্ট নহ'বও পাৰে সোৱাদটো কিন্তু ট্ৰাই কৰিছোঁ আৰু অলপ যদি আপোনালোকে ৰেচিপিটো চাই ভাল পায় তেন্তে বনাই খাই চাব আৰু আজিৰ ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আহক তেন্তে ৰেচিপিটো বনাই যাওঁ আৰু আপোনালোকক দেখুৱাওঁ আজি মই যিটো ৰেচিপি বনাম কৈছিলোঁ সেইটো হৈছে আপোনাৰ কচু শাক বুট দালি আৰু মাছৰ মাথা দি এখন তৰকাৰী তো আহক তেন্তে চাই যাওক আপোনালোকে মই কেনেকৈ বনাওঁ এয়া কচু শাকখিনি মই বাছি লৈ ধুই ল'লোঁ ধুনীয়াকৈ তাৰপিছতে মই এতিয়া কুকাৰত দি দিম এইখিনি মই বুট দালি তিয়াই ৰাখিছিলোঁ এইখিনি ধুই ল'ম এতিয়া তাৰপিছতে মই এইখিনি ধুই মেলি কুকাৰত দি দিম তাৰপিছতে মই পানী দি দিম এতিয়া আপোনালোকে নিজৰ আন্দাজ মতে দি দিব আৰু অলপ দি দিছোঁ তাৰপিছতে দিম সোৱাদ অনুসৰি নিমখ এতিয়া কুকাৰটো মাৰি আৰু গেছত পাতি দিওঁ তাৰপিছত মই 3টা বা 4টা চিটি মাৰি দিম এয়া মাছৰ মাথা আছিলে এটা সেইটো দুফাল কৰি থোৱা আছে নিমখ আৰু হালধি সানি থোৱা আছে এইফালে কাচকল কাটি থৈছোঁ এইখিনি ফ্ৰাই কৰিম তাৰপিছতে এয়া পেন এখন পাতি দিছোঁ আৰু মিঠাতেল দি দিছোঁ এয়া মাছৰ মাথাকেইটা মই ফ্ৰাই কৰি লৈছোঁ বেছি দেৰি ফ্ৰাই কৰা নাই এতিয়া অলপকৈ ফ্ৰাই কৰিলোঁ এতিয়া এইখিনি নমাই দিম তাৰপিছত এতিয়া মই বিলাহী কাটি লৈছোঁ বিলাহীখিনি আপুনি কুকাৰত দিওঁতেও দিব পাৰে বা এনেকৈ তেলতো দিব পাৰে আৰু এইফালে পিঁয়াজো কাটি ল'লোঁ আৰু জলকীয়া 4টা লৈ লৈছোঁ কেঁচা জলকীয়া তাৰপিছতে নহৰু অলপ লৈ লৈছিলোঁ এইখিনি এতিয়া অলপ খুন্দি লওঁ এতিয়া মই একেখন কেৰাহীতে তৰকাৰীখন বনাম তাৰপিছতে মই এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিম জলকীয়াৰ গুটিকেইটা যে পূৰা ফুটিছে গাই চাই নপৰিলেই হ'ল আৰু নহৰুখিনি দি দিম এতিয়া তাৰপিছতে এইখিনি অলপ লৰাই ল'ম তাৰপিছতে হালধি দি দিলোঁ এতিয়া বিলাহীখিনি দি দিম তাৰপিছতে অলপ লৰাই দিম এতিয়া নিমখ দি দিছোঁ যাতে বিলাহীখিনি সোনকালে সিজি যাওক তেলতে জলকীয়াখিনি দি দিছোঁ যে পূৰা ধৰি গৈছে এতিয়া অলপ পানী দি দিছোঁ পানী মানে এই খুন্নাটোতে যে লাগি আছিলে নহৰুখন সেইকণতে পানী অকণমান এড কৰি দি দিছোঁ পানীকণ এতিয়া শুকাই গ'ল আৰু তেলটো ওলাই আহিছে বিলাহীখিনিও সিজিছে এতিয়া ইয়াতে জালুক অলপ দি দিম
তাৰ পিছতে কচু শাকখিনি ইয়াতে দি দিম। ভালকৈ অলপ লৰাই দিম এতিয়া, যাতে গোটেইখিনি মিক্স হৈ যায়। তাৰপিছতে মাছৰ মূৰটো দি দিম। এইখিনি এতিয়া ধুনীয়াকৈ মই অকণমান ভাঙি ল'ম। তাৰপিছতে আকৌ ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। আপোনালোকে ঘুটনি মাৰি দিব পাৰে। আমাৰ ঘুটনিডাল মানে কি হ'ল, ভাঙি থাকিলে, সেইকাৰণে মই এই হেতাখনেৰে অকণমান লৰাই দিছোঁ। এতিয়া 15 মিনিটমান মই ঢাকি উতলিবলৈ দিম। তাৰপিছত এইফালে কাচকলটো ফ্ৰাই কৰি লওঁ। তেলতে মই হালধি দি দিলোঁ, তাৰপিছতে কাচকলখিনি দি দিম। এইখিনি বেছিকৈ নাই দেখুওৱা আৰু, জাষ্ট চিম্পলকৈ ফ্ৰাই কৰিছোঁ যে, চবেইটো ফ্ৰাই কৰিয়ে থাকে, এনেকৈ খায়ে থাকে। এইফালে মোৰ তৰকাৰীকণ চাওক, ধুনীয়াকৈ এয়া তাত গ্ৰেভি নিচিনা হৈ গৈছে, আৰু বুট দালিখিনিও ধুনীয়াকৈ সিজিছে, আৰু মাছৰ মাথাটোও পূৰা মিক্স হৈ গৈছে। ইয়াত আৰু অলপ পানী মই এড কৰি দিম, আৰু এনেকৈ আপোনালোকে খাই চাব এবাৰ, খুবেই টেষ্টি হয় খাবলৈ। কিছুমানে টেঙা দি ভাল পায়, কিছুমানে জালুকীয়া ভাল পায়, চবৰে টেষ্টটো বেলেগ বেলেগ, কিন্তু মোৰ আকৌ জালুকীয়াটোহে বেছি খাই ভাল লাগে। তো মোৰ এয়া তৰকাৰীকণ এতিয়া হৈ গ'ল। দেখিবলৈতো ভালেই লাগিছে বাৰু, খাওঁ খাওঁ লাগিছে নাই বাৰু আপোনালোকৰ? এইয়া চাওক, ধুনীয়া হৈছে ন গ্ৰেভিটো। এইখিনি মই থাম্বনেইলৰ কাৰণে অকণমান উলিয়াই ফটো চটো মাৰোঁ আৰু সদায়তো খাই দেখুৱাই থাকোঁ আপোনালোকক, আজি বনাই দেখুৱাই দিলোঁ। আৰু যদি ৰেচিপিটো ভাল লাগিছে তেন্তে ট্ৰাই কৰিব। খাই বৈ এতিয়া অলপ দেৰি বাহিৰত বহোঁ। খুব ধুনীয়া বতাহ মাৰি আছে, বতাহ খাই খাই ভিডিঅ' এডিটিং কৰোঁ। কিমাননো ফেনৰ বতাহ লৈ থাকিম। আৰু কচু শাক কাৰ কাৰ প্ৰিয় বাৰু মোক কমেণ্ট কৰি জনাবচোন, আৰু আপোনালোকে কি ধৰণে আৰু বেলেগকৈ খায় সেয়াও কমেণ্ট কৰি জনাব। চ' বাই বাই আজিলৈ। আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।